যিকোনো ক্ষেত্ৰত জয় হোৱা আৰু হাৰি যোৱা আপোনাৰ মনৰ ওপৰতহে নিৰ্ভৰ কৰে। মানি ল'লে আপুনি হাৰি যাব আৰু মনেৰে ডাঠি ল'লে জয় হ'ব। আমি কিন্তু কেতিয়াও নাহাৰোঁ, হয়তো জিকিম নতুবা তাৰ পৰা কিবা এটা শিকিম। যেতিয়া আপুনি নিজকে হাৰি যোৱা বুলি ভাবে, গছৰ পাত এখিলালে মনত পেলাব, কাৰণ পাতখিলা সৰি পৰেইতো উৰিবৰ বাবে। তেনে ক্ষেত্ৰত আপুনিতো মানুহ, হাৰি যোৱাৰ পিছতো কিয় উঠিব নোৱাৰিব? চেষ্টা ইমানেই কৰিব যে আপুনি বাৰে বাৰে হাৰি থাকি কেতিয়া জিকি যাব গমেই নাপাব। কেতিয়াও হাৰ নামানো বোলা এই অভ্যাসটোৱে এদিন আপোনাক জীৱনৰ আটাইতকৈ ডাঙৰ পৰিস্থিতিত জয় আনি দিব। যিমান কঠিন ষ্ট্ৰাগল কৰিব, জয় হৈ মনত সিমানেই ভাল লাগিব। ষ্ট্ৰাগল কৰি থকা সময়ত কেৱল এইটো কথাই মনত ৰাখিব, হয়তো জিকিম নতুবা জয় হোৱাৰ ৰাস্তা বিচাৰি পাম। জয় হ'বলৈ আশা কৰি থকা মানুহে অৱশ্যে কেতিয়াও অজুহাত নলয়। সফলতা সেইজন মানুহেই লাভ কৰে যিয়ে হাৰি হাৰি আকৌ এবাৰ চেষ্টা কৰা যাওক বুলি ভাবে। এইটো কথা সঁচা যে জয় হৈ তেতিয়াহে ভাল লাগে যেতিয়া সকলোৱে আপুনি হাৰিব বুলি ৰৈ থাকে। ষ্ট্ৰাগল কৰি থকা সময়ত ভাল ভাল নীতি শিক্ষা দিয়া মানুহ বহুতো ওলাব। সেইবোৰ কথা শুনিয়ে যদি নিজকে ফুল কনফিডেণ্ট হোৱা বুলি মানি লয়, তেতিয়াহ'লে আপুনি যে জয় হ'ব নোৱাৰিব সেই কথা আজিয়েই মনত ৰাখি থওক। ভয়টো সকলো মানুহৰেই লাগে, কিন্তু সেই ভয়ক নেওচি যিসকলে আগবাঢ়ি যায় তেওঁলোকেহে জীৱনত সফলতা পায়। খেলপথাৰ এখনত হোৱা খেলত হাৰি যোৱা মানুহ এজন পুনৰবাৰ খেলখন খেলি জয় হ'ব পাৰে, কিন্তু মনত ৰাখিব, যিজন ব্যক্তি মনৰ পৰাই হাৰ মানি লৈছে তেওঁ কিন্তু জীৱনত কোনো দিনেই জয় হ'ব নোৱাৰে, যিমানেই চেষ্টা নকৰক কিয়। কোনো এটা পৰিস্থিতিত যদি আপুনি হাৰি গৈছে, তেতিয়া জয় হোৱাজনৰ আনন্দ দেখি দুখ কৰাৰ সলনি আপুনি কিয় হাৰিব লগা হ'ল সেয়াহে জানিবলৈ চেষ্টা কৰিব। কাৰণ মানুহ এজন ব্যৰ্থ তেতিয়া নহয় যেতিয়া তেওঁ হাৰি যায়। ব্যৰ্থ তেতিয়া হয় যেতিয়া ভাবি লয় যে মই আৰু জিকিব নোৱাৰিম।